हेलो फ्रेंड्स या হৈছে টেঙামৰা ঠাইভেদে ইয়াক মেছেঙা বা মেছকা টেঙা কোৱা হয় ইয়াৰে জাম বা জেলি কেনেদৰে বনোৱা হয় আহকচোন মই দেখুৱাও কোনো ধৰণৰ আৰ্টিফিশিয়াল কালাৰ ব্যৱহাৰ নকৰাকৈ বজাৰৰ দৰে ইয়ামি জাম বনাইছো মই ঘৰতে এই জাম বনাবৰ কাৰণে টেঙামৰাখিনি বা মেছকা টেঙাখিনি এইদৰে ধুই ল'ব তাৰ পিছত এইদৰে কাটিব আৰু গুটিটো অতৰাই পেলাব গুটিটো পেলাই নিদিব গুটিৰ খোৱা যায় গুটিৰ ৰেচিপি এটা মই আপোনালোকক পিছত দেখুৱাম এইখিনি কাটি মিলি ওলাইছে এতিয়া এটা কেৰাহী ল'ব তাতে এগিলাসমান পানী দিব তাৰ পিছত ইয়াতে টেঙামৰা বা মেছকা টেঙাখিনি দি দিব এতিয়া ঢাকন লগাই 2 মিনিট সময় সিজিবলৈ দিব ইয়া সিজিছে এতিয়া এইখিনি এখন চাকনি সহায়ত এইদৰে চেকি ল'ব এইখিনি ৰস ওলাইছে सेम केराहीत मैं रखिन दी लैसु तार पिছত याते চেনি দিব মই ইয়াতে এবাটি চেনি দিছো এইখিনি 10-15 মিনিট সময় দাঁত হোৱালৈ উতলিবলৈ দিব যেতিয়া ৰসখিনি দাঁত হ'ব তেতিয়া ইয়াতে এচামুচ ভিনেগাৰ দিব নাইবা নেমু ৰসো দিব পাৰি ভিনেগাৰখিনি দিয়াৰ লগে লগে গেছটো বন্ধ কৰি দিব আৰু ওপৰত থকা ফেনখিনি অতৰাই পেলাব গৰমে গৰমে এটা বটলত ইয়া ভৰাই দিব এখন চামুচ দি লৈছো মই চামুচ দিলে বটলটো ফাটি যোৱাৰ চান্স নাথাকে এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম 4-5 ঘণ্টাৰ পিছত ইয়া ঠাণ্ডা হৈছে ইয়া ৰেডি এতিয়া মই আপোনালোকক এইদৰে দেখুৱাইছো খুব ধুনিয়া হয় এই জেলটো খাই মই খুবেই ভাল পাওঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব আজি ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিব